মহৰ শিঙৰ নহয়, এইবাৰ ওলাইছে এমচিলেৰে তৈয়াৰী পেপা। দুলীয়াজানৰ এজন ছাত্ৰই তৈয়াৰ কৰি উলিয়াইছে এমচিলৰ পেপা। সৰুসজাৰ বিশ্ব অভিলেখ অনুষ্ঠানতো বজোৱা হৈছিল এইবিধ পেপা। ৰঙালী বিহুৰ অন্যতম বাদ্য হৈছে মহৰ শিঙৰ পেপা। অতীজৰে পৰাই বিহুৱে ব্যৱহাৰ কৰি আহিছে মহৰ শিঙৰ পেপাটি। এই পেপাটিক লৈ অসমীয়া সমাজ জীৱনত প্ৰচলিত হৈ আহিছে বিহুগীত, আধুনিক গীত। পিছে এইবাৰ মহৰ শিঙৰ দৰে পেপা তৈয়াৰ কৰি উলিয়াইছে দুলীয়াজানৰ এইজন ছাত্ৰই। সাধাৰণতে পানীৰ পাইপকে ধৰি গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহৃত এমচিলৰ পৰা ভাদৈৰ ২ নং চপাতলিৰ হিতেশ গগৈ নামৰ এজন ছাত্ৰই তৈয়াৰ কৰি উলিয়াইছে জুৰীয়া পেপা। DY365ৰ কেমেৰাৰ সন্মুখত ছাত্ৰজনে তৈয়াৰ কৰি দেখুৱালে এমচিলৰ পেপা। আপুনি যদি দোকানত যায় তেন্তে মহৰ শিঙৰ পেপা প্ৰথম ষ্টাৰ্টিঙে হয় আপোনাৰ 10,000 পৰা ষ্টাৰ্টিং হ'ব, তাৰপিছত 10,000 পৰা 20,000 তেনেকৈ। তোমাৰ কিন্তু এইটো কিমান? মোৰ পেপা আপোনালোকে এতিয়া 3500 টকাতে মই বিকি আছোঁ। এইযোৰ একদম আকৃতি একে, চাউণ্ডো একে, মাত্ৰ পাৰ্থক্য আৰু সেইটো শিং আৰু এইটো এমচিল। মহৰ শিখৰ দৰে অবিকল মাত এমচিলেৰে তৈয়াৰী পেপাৰ। আনকি DY365ৰ কেমেৰাৰ সন্মুখতেই ছাত্ৰজনে বজাই দেখুৱালে জুৰীয়া পেপা। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰিছে চিত্ৰকলাৰেও জড়িত হিতেশ গগৈয়ে তৈয়াৰ কৰি উলিওৱা জুৰীয়া পেপা। কেৱল ইমানেই নহয়, 14 এপ্ৰিলত গিনিজ বুক অফ ৰেকৰ্ডছৰ বাবেও গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত বিহু প্ৰদৰ্শনতো কেইবাগৰাকী পেপুৱাইয়ে বজাইছিল এমচিলৰ পৰা তৈয়াৰ কৰা জুৰীয়া পেপা। ছাত্ৰজনৰ এই কৰ্মক প্ৰশংসা কৰিছে স্থানীয় লোকেও। গৌৰৱ অনুভৱ কৰিছোঁ। হিতেশ গগৈ ভাদবা চালিৰ চপাতলি এজন ছাত্ৰ, যথেষ্ট প্ৰতিভা সম্পন্ন ছাত্ৰ আমি জানো। কেৱল পেপাই নহয়, ছাত্ৰজনে তৈয়াৰ কৰে বাঁহী, সুতুলি, গগনা আদি বিহুৰ বাদ্যও। ছাত্ৰজনে তৈয়াৰ কৰা এমচিলৰ পেপা ব্যাপকভাৱে ব্যৱহাৰ হলে অন্তত মহৰ শিং বিচাৰি হাবাথুৰি খাবলগীয়া নহ'ব। দুলীয়াজানৰ পৰা পবিত্ৰ বৰঠাকুৰ, DY365।